আজিকালি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত এটি প্ৰশ্ন মাজে মাজে আহি থাকে। প্ৰশ্নটো হ'ল যে মোৰ প্ৰিয় ৰং কি? বাৰু যিয়েই নহওক, আপোনালোকে যে মোৰ লগত অকণ হ'লেও কানেক্ট হ'ব পাৰিছে সেইটো কথা মই অনুভৱ কৰিছোঁ। আৰু আপোনালোকে যে মোৰ বিষয়ে কিবা এটি জানিব বিচাৰিছে সেইটো কথা ভাবিলেই ভাল লাগে। পিছে মোৰ প্ৰিয় ৰংনো কি মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই আছোঁ। আৰু আজি কথাটো কোৱাই নাই, আজি ঘৰত কোনো নাছিলে, মানে ডাঙৰ বৌ মা আৰু মই আছোঁ। সেই গতিকে আমি তিনিও অকণমান মাংস আনি ঘৰতে থুপথুপীয়াকৈ বনাই খোৱাৰ সিদ্ধান্ত ল'লোঁ। আৰু মাংসখিনি মাকে বনাব দিছিলোঁ, কিয়নো মাৰ মাংসখিনি বহুত বেছি টেষ্টি হয়। আৰু যেতিয়ালৈকে মানে ভজা মাংসখিনি ৰেডি হৈ যায় তেতিয়ালৈকে আৰু লোভটো ৰাখিব নোৱাৰি দেই। মায়ে ভজা মাংস হোৱাৰ লগে লগে মোক এক পিচ খাই চাব দিলে, মানে জানে মোৰ লোভটো কেনেকুৱা। আৰু তাৰপিছত মাক ক'লোঁ যে কলপাতত খাওঁ দিয়া আজি ভাত গোটেইকেইটাই, মানে যিহেতু 3টা মানুহে আছিলোঁ গতিকে কলপাত আনিলোঁ। আৰু এয়া মাংসখিনি বহুত বেছি টেষ্টি হৈছিলে, খাই চাবলৈ বহুত বেছি ভাল লাগিছিলে। আৰু মোৰ প্ৰিয় ৰং হৈছে নীলা। আৰু আপোনালোকৰ প্ৰিয় ৰংবোৰ মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব দেই।